মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ হিন্দু সভ্যতা নামৰ পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো আৰু এই ভিডিঅ'টোত মই তোমালোকক হিন্দু সভ্যতা সম্পৰ্কত এটা ধাৰণা দিবলৈ যত্ন কৰিম। এই হিন্দু সভ্যতা হৈছে ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতা আৰু ই কেৱল ভাৰতৰেই নহয়, পৃথিৱীৰ প্ৰাচীন সভ্যতাবিলাকৰ এটা অন্যতম সভ্যতা হিচাপে পৰিগণিত হৈছে। এই হিন্দু সভ্যতাৰ বিষয়ে তথ্য পোহৰলৈ অহাৰ আগতে ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন সভ্যতা বুলি ভবা হৈছিল বৈদিক সভ্যতাক, অৰ্থাৎ আৰ্যসকলে যি সভ্যতা গঢ় দিছিল ভাৰতত, সেই সভ্যতাকে আটাইতকৈ পুৰণি বুলি ভবা হৈছিল। কিন্তু এতিয়াৰ পৰা 100 বছৰ আগতে যেতিয়া হিন্দু সভ্যতাৰ বিষয়ে তথ্য পোহৰলৈ আহিল, তেতিয়া ইয়াৰ পূৰ্বে যি ধাৰণা আছিল যে বৈদিক সভ্যতাই আটাইতকৈ পুৰণি সভ্যতা, সেই ধাৰণাটো সলনি হ'ল আৰু মানুহে হিন্দু সভ্যতাই যে ভাৰতৰ আটাইতকৈ প্ৰাচীন সভ্যতা সেই বিষয়ে গম পালে। এতিয়া এই হিন্দু সভ্যতা হৈছে এটা নদীকেন্দ্ৰিক সভ্যতা। আমি যদি পৃথিৱীৰ প্ৰাচীন সভ্যতাবিলাকৰ বিষয়ে চাওঁ, তেতিয়া দেখিম যে প্ৰায়বিলাক সভ্যতাই কি হৈছিল, নদীৰ পাৰত সৃষ্টি হৈছিল। যেনে মিছৰীয় সভ্যতা, বেবিলনীয় সভ্যতা, চীনৰ সভ্যতা, এইবিলাক নদীকেন্দ্ৰিক সভ্যতা। তোমালোকে এটা কথা জানা যে মানুহে স্থায়ীভাৱে বসবাস কৰিছিলে নদীৰ পাৰতেই। যেতিয়া নদীৰ পাৰত মানুহে খেতি বাতি কৰিবলৈ লৈছিল, সেই খেতি বাতিবোৰ চোৱা চিতা কৰাৰ উদ্দেশ্যে মানুহে কি কৰিছিলে, নদীৰ পাৰত আহি বসবাস কৰিছিলহি আৰু তেনেকৈ নদীৰ পাৰতে গাঁৱৰ সৃষ্টি হৈছিল। আৰু হয়তো সেইবাবেই পিছত সভ্যতাৰ বিকাশো প্ৰথমে নদীৰ পাৰতেই হৈছিল। এতিয়া আমি কৈছো যে প্ৰাচীন সভ্যতাবিলাক নদীকেন্দ্ৰিক আছিল। মিছৰীয় সভ্যতা নীল নদীৰ পাৰত সৃষ্টি হৈছিল, বেবিলনীয় সভ্যতা সৃষ্টি হৈছিল টাইগ্ৰিছ ইউফ্ৰেটিছ নদীৰ পাৰত, তেনেকৈ চীনৰ সভ্যতা গঢ় লৈ উঠিছিল হুৱাংহু য়াংচিকিয়াং নদীৰ পাৰত, তেনেকৈ হিন্দু সভ্যতা গঢ় লৈ উঠিছিল সিন্ধু নদীৰ পাৰত। প্ৰধানকৈ সিন্ধু নদী, আৰু কেইবাখনো নদী ইয়াৰ লগত জড়িত হৈ আছে। আমি পাঠৰ মাজলৈ যেতিয়া যাম সেই কথাখিনি আমি আলোচনা কৰিম। কিন্তু এটা কথা মনত ৰাখিবা, সকলো সভ্যতাই যে নদীৰ পাৰত গঢ় লৈ উঠিছে তেনেকুৱা নহয়। এইখিনিতে মই দুটা সভ্যতাৰ নাম উল্লেখ কৰিম, মায়া আৰু ইনকা। মায়া আৰু ইনকা। এই মায়া আৰু ইনকা সভ্যতা নদীকেন্দ্ৰিক সভ্যতা নহয়, অৰ্থাৎ নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতা নহয়। এতিয়া হিন্দু সভ্যতাৰ উদ্ভাৱন বা আৱিষ্কাৰৰ বিষয়ে আমি কিছু কথা জানি লওঁ আহা। প্ৰথম নামটো মই লিখিছো চাৰ্লছ মেছন। চাৰ্লছ মেছন এজন ব্ৰিটিছ ব্যক্তি আছিলে। এওঁ কি কৰিছিলে, 1826 চনত এওঁ হৰপ্পাৰ ফালে গৈছিল। হৰপ্পা পঞ্জাৱৰ এখন গাঁও, মণ্টগমাৰী জিলাৰ, আৰু এইখন এতিয়া পাকিস্তানৰ অন্তৰ্গত হৰপ্পা। এওঁ কি কৰিছিলে, হৰপ্পালৈ গৈছিল। এই হৰপ্পা বৰ্তমান পাকিস্তানৰ অন্তৰ্গত, তেতিয়া অবিভক্ত ভাৰতৰ অংশ আছিল। তেওঁ হৰপ্পাৰ ফালে গৈছিল আৰু হৰপ্পাৰ গাঁওখনত তেওঁ দেখিছিল যে মানুহে মাটিৰ টিলাবিলাক খান্দি খান্দি ইটা উলিয়ায়, আৰু তেওঁলোকে যেতিয়া হৰপ্পা গাঁৱৰ মানুহবিলাকে যেতিয়া ঘৰ সাজে, তেতিয়া সেই ইটাবিলাককে তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এই বিষয়ে তেওঁ নেৰেটিভ অফ জাৰ্নি নামৰ পত্ৰিকা এখনত তেওঁ লিখিছে। তেওঁ নিজে উলিয়াইছিল এই পত্ৰিকাখন, নেৰেটিভ অফ জাৰ্নিজ। তেওঁ এই পত্ৰিকাখনত তেওঁ এই বিষয়ে লিখিছিল, কিন্তু সেই কথাটো ইমান বেছি গুৰুত্ব দিয়া নহ'ল সেই সময়ত। তাৰপিছত 1853 পৰা 56 চন, এই সময়ছোৱা ভাৰতবৰ্ষৰ কাৰণে এটা উল্লেখযোগ্য সময়, কাৰণ এই সময়তেই কি হৈছিলে, ভাৰতবৰ্ষত ৰেল লাইন বহুৱাইছিলে ব্ৰিটিছে। প্ৰথম ৰেল লাইনটো বহুৱাইছিলে বোম্বাইৰ পৰা থানেলৈ। এতিয়া এই সময়তে হৰপ্পা গাঁওখনৰ মাজেদি তেতিয়াৰ ভাৰতবৰ্ষ আৰু বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত দুখন ঠাই, কৰাচী আৰু লাহোৰ, এই ঠাই দুখনক সংযোগ কৰাৰ বাবে ৰেল লাইন বহুওৱা হৈছিল। আৰু সেই ৰেল লাইনটো হৰপ্পাৰ মাজেদি গৈছিল। আৰু হৰপ্পাত তেতিয়া তেওঁলোকে দেখিছিল যে মাটি খান্দোতে কিছুমান ইটা ওলাইছে, আৰু সেই ইটাবিলাক আনি ৰেল লাইন নিৰ্মাণ কৰা ইঞ্জিনিয়াৰসকলে, বিশেষকৈ বাৰ্টন বন্ধু আছিলে, দুজন ককাই ভাই ইঞ্জিনিয়াৰ আছিলে, সেই তেওঁলোকে ৰেল লাইন বনোৱাৰ কামত ব্যৱহাৰ কৰিছিল। আৰু সেই সময়তে 1853 পৰা 1856 চনৰ সময়ছোৱাতেই আলেকজেণ্ডাৰ কানিংহাম নামৰ এজন ব্যক্তিয়ে, তেওঁ এজন ইঞ্জিনিয়াৰ আছিলে, তেওঁ এই বিষয়টোত খুব গুৰুত্ব দিছিলে। তেওঁ কেইবাবাৰো হৰপ্পালৈ গৈছিল, কিন্তু তেওঁ এই ক্ষেত্ৰত বৰ বিশেষ সফল নহ'ল। অৰ্থাৎ মই যিসকলৰ নাম এতিয়ালৈকে উল্লেখ কৰিলো, তেওঁলোকে কোনেও কিন্তু হৰপ্পাত যে এটা প্ৰাচীন সভ্যতা আছে সেই বিষয়ে কোৱা নাছিল। তেওঁলোকে মাত্ৰ তেওঁলোকৰ নিজৰ কৌতূহলবশতঃ সেই বস্তুটো লক্ষ্যহে কৰিছিল। ইয়াৰ পিছত আমি নাম ল'ব লাগিব ছাৰ জন মাৰ্শ্বেলৰ। ছাৰ জন মাৰ্শ্বেল আছিল ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ মুৰব্বী, আৰু তোমালোকৰ পাঠ্যপুথিত তোমালোকে এইখিনিৰ পৰাহে পাবা। এইখিনি মই তোমালোকে জানিবৰ বাবেহে উল্লেখ কৰিলো।
তেওঁ আছিলে ছাৰ জন মাৰ্শ্বেল আছিলে ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ মুৰব্বী আৰু তেওঁৰ নেতৃত্বত 1921 চনত হৰপ্পাত খনন চলাইছিল দয়াৰাম সাহানীয়ে আৰু 1921 চনত দয়াৰাম সাহানীয়ে ছাৰ জন মাৰ্শ্বেলৰ নেতৃত্বত হৰপ্পাত খনন চলাই এখন প্ৰাচীন চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছিল আৰু তাৰ ঠিক পিছৰ বছৰতে 1922 চনত মহেঞ্জোদাৰোত ৰাখালদাস বেনাৰ্জীয়ে তেওঁ ছাৰ জন মাৰ্শ্বেলৰ নেতৃত্বতে খনন চলাইছিল ৰাখালদাস বেনাৰ্জীয়ে মহেঞ্জোদাৰোত খনন চলাই এখন প্ৰাচীন চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই হিন্দু সভ্যতা সম্পৰ্কে তথ্য পোহৰলৈ আহিছিল আৰু এয়া আছিল ঠিক 100 বছৰ আজিৰ পৰা 100 বছৰ পুৰণি কথা 100 বছৰৰ আগতেহে আচলতে আমি এই সভ্যতাৰ বিষয়ে জানিবলৈ সক্ষম হৈছোঁ এতিয়া হিন্দু সভ্যতাৰ সময় অৰ্থাৎ কেতিয়াৰ পৰা কেতিয়ালৈ হিন্দু সভ্যতা বৰ্তি আছিল হিন্দু সভ্যতাৰ সময় সম্পৰ্কে ভিন ভিন কিতাপত বেলেগ বেলেগ তথ্য পোৱা যায় NCERT কিতাপ যদি তোমালোকে চোৱা তেতিয়াহ'লে দেখিবা খ্ৰীষ্টপূৰ্ব 2500 পৰা খ্ৰীষ্টপূৰ্ব 1750 লৈ হিন্দু সভ্যতা বৰ্তি থকা বুলি উল্লেখ কৰা হৈছে আৰু তোমালোকৰ পাঠ্যপুথিত খ্ৰীষ্টপূৰ্ব 3000 পৰা খ্ৰীষ্টপূৰ্ব 2000 চনলৈ এই সভ্যতা বৰ্তি আছিল বুলি উল্লেখ কৰা হৈছে এতিয়া আমি তোমালোকৰ কিতাপৰ যিটো তথ্য সেই তথ্যটোকে আমি ইয়াত মানি ল'ম এতিয়া এই সভ্যতাৰ নাম হিন্দু সভ্যতানো কিয় হ'ল আমি আগতে কৈছোৱেই যে পৃথিৱীৰ প্ৰায়বিলাক প্ৰাচীন সভ্যতাই নদীৰ পাৰত উদ্ভৱ হৈছিল আৰু সেই কাৰণে সেই নদীৰ নামৰ পৰাই সভ্যতাবিলাকৰো নাম ৰখা হৈছিল যেনে ধৰা চীনৰ হুৱাংহু আৰু ইয়াংচিকিয়াং নদীৰ সভ্যতা যিটো চীনৰ সভ্যতা বুলি কোৱা হয় তেনেকৈ টাইগ্ৰিছ ইউফ্ৰেটিছ নদীৰ সভ্যতা বা নীল নদীৰ সভ্যতা সেইকাৰণে আমাৰ ইতিহাসবিদসকলে যেতিয়া প্ৰথমে আৱিষ্কাৰ কৰিছিল হিন্দু সভ্যতাৰ বিষয়ে সিন্ধু নদীৰ পাৰত বহুতো স্থান ইয়াৰ লগত জড়িত এই হিন্দু সভ্যতাৰ লগত জড়িত বহুতো কেন্দ্ৰ আৱিষ্কাৰ হৈছিল সেইকাৰণে হিন্দু সভ্যতা নাম দিছিল এতিয়া এই সভ্যতাৰ লগত জড়িত যিবিলাক স্থান বা কেন্দ্ৰ বা ক্ষেত্ৰ সেইবিলাক কেৱল যে সিন্ধু নদীৰ পাৰতে আছে তেনে নহয় সিন্ধু নদী সৰস্বতী নদী গংগা নদী আৰু কেইবাখনো নদীৰ পাৰত এই কেন্দ্ৰবোৰ আৱিষ্কাৰ হৈছে আকৌ ইয়াক হৰপ্পা সভ্যতা বুলিও কোৱা হয় হৰপ্পা সভ্যতা বুলি কোৱাৰ কাৰণটো কি যে প্ৰথম খনন হৰপ্পাত হৈছিল হৰপ্পা নগৰখনেই প্ৰথম আৱিষ্কাৰ হৈছিল সেইকাৰণে ইয়াক হৰপ্পা সভ্যতা বুলিও কোৱা হয় এতিয়া এই হিন্দু সভ্যতাৰ বিস্তৃতি কি অৰ্থাৎ ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছিল তোমালোকৰ কিতাপত চাৰিসীমাটো আছে উল্লেখ আছে মই ইয়াত লিখি দিছোঁ পূবে মিৰাট পশ্চিমে বেলুচিস্তানৰ মাক্ৰান উপকূল উত্তৰে জম্মু আৰু দক্ষিণে নৰ্মদালৈকে এই সভ্যতা বিস্তৃত হৈ আছিল এতিয়া মই ইয়াত এখন ভাৰতৰ মানচিত্ৰ আঁকি লৈছোঁ মানচিত্ৰখন সঠিক হোৱা নাই কিন্তু তোমালোকে বুজিবৰ বাবে ইয়াত আঁকি লৈ মই দেখুৱাবলৈ যত্ন কৰিম অঞ্চলটো কোনটো যে হিন্দু সভ্যতা গোটেই ভাৰতবৰ্ষ এতিয়াৰ যিখন ভাৰতবৰ্ষ সেই গোটেই ভাৰতবৰ্ষতে হিন্দু সভ্যতা বিস্তৃত হৈ নাছিল কেৱল ইয়াৰ উত্তৰ পশ্চিম অংশ আগতে পাকিস্তানো ভাৰতৰ অন্তৰ্গত আছিল 1947 চনত দ্বিখণ্ডিত হৈছে তোমালোকে জানা গতিকে ভাৰত পাকিস্তান আৰু আফগানিস্তান এই উত্তৰ পশ্চিম অংশটোতহে হিন্দু সভ্যতা বৰ্তি আছিল ইয়াৰ ভিতৰত আটাইতকৈ উত্তৰৰ অংশটো মই কেন্দ্ৰকেইটাৰ নাম উল্লেখ কৰিম ইয়াত তোমালোকক যিকেইটা কেন্দ্ৰ বা স্থান আটাইতকৈ উত্তৰত থকা স্থানটো আছিল মান্দা যিটো আৱিষ্কাৰ হৈছে সিহঁত হিন্দু সভ্যতাৰ সৈতে জড়িত পূবে আলমগীৰপুৰ মিৰাট নগৰত আছে আলমগীৰপুৰ দক্ষিণে শেষ যিটো কেন্দ্ৰ আৱিষ্কাৰ হৈছে হিন্দু সভ্যতাৰ লগত জড়িত সেইটোৰ নাম হৈছে দাইমাবাদ মহাৰাষ্ট্ৰৰ আৰু পশ্চিমে সুটকা গেণ্ডাৰ এইটো বেলুচিস্তানৰ মাক্ৰান উপকূলত আছে মই ইয়াত কেন্দ্ৰকেইটাৰ নাম উল্লেখ কৰিছোঁ এতিয়া এই সভ্যতা বিস্তৃত হৈ আছিল আমি কৈছোঁ উত্তৰ পশ্চিম দিশত এইপিনে জম্মু আছিলে এইপিনে জম্মু তাৰপিছত জম্মুৰ লগতে লাগি আছে পাঞ্জাব ৰাজস্থান গুজৰাট এইপিনে গুজৰাটৰ তলতে আছে মহাৰাষ্ট্ৰ গোটেই মহাৰাষ্ট্ৰখনত হিন্দু সভ্যতাৰ প্ৰমাণ পোৱা হোৱা নাই মহাৰাষ্ট্ৰৰ উত্তৰ অংশত হিন্দু সভ্যতাৰ লগত জড়িত কেন্দ্ৰ আৱিষ্কাৰ হৈছে তাৰপিছত এইফালে পাঞ্জাবৰ গাতে লাগি পিনে আছে হাৰিয়ানা আকৌ হাৰিয়ানাৰ পিছতে আছে কি উত্তৰ প্ৰদেশৰ উত্তৰ অংশ
এই অঞ্চলটোক আৰু এইপিনে পাকিস্তান আৰু আফগানিস্তান এই গোটেই অঞ্চলটোক কি হৈছিলে হিন্দু সভ্যতা বৰ্তি আছিল এই গোটেই অঞ্চলটো যদি আমি চাওঁ এনেকৈ আচাডাল পাৰি যদি চাওঁ এই অঞ্চলটো দেখিবলৈ কেনেকুৱা এটা ত্ৰিভুজৰ নিচিনা এতিয়া এইখিনিতে এটা কথা কৈ থওঁ যে এই যিটো ত্ৰিভুজাকৃতিৰ অঞ্চল যিটো অঞ্চলত হিন্দু সভ্যতা বৰ্তি আছিল বুলি ধৰা হৈছে সেই অঞ্চলটি 12,99,600 বৰ্গ কিলোমিটাৰ বিস্তৃত এটা এলেকা এতিয়া তোমালোকে এটা কথা গম পাইছা ইতিমধ্যে 1921-22 চনত প্ৰথম খনন হৈছিল হৰপ্পাত আৰু তাৰ পৰা 1947 চনত ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল তেতিয়ালৈ হিন্দু সভ্যতাৰ লগত জড়িত প্ৰায় 40টা মান কেন্দ্ৰ বা স্থান আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পাছত এতিয়ালৈকে যি খনন হৈছে এই খননত প্ৰায় 1400-1500 মান হিন্দু সভ্যতাৰ সৈতে জড়িত কিবা নহয় কিবা প্ৰকাৰে জড়িত স্থান বা কেন্দ্ৰ উদ্ধাৰ হৈছে আৰু ইয়াৰ আটাইতকৈ বেছি কেন্দ্ৰ বা স্থান উদ্ধাৰ হৈছে ভাৰতত 900ৰো অধিক ইয়াৰ পিছতে পাকিস্তানত 400ৰো অধিক উদ্ধাৰ হৈছে আৰু আফগানিস্তানত মাত্ৰ 2টা কেন্দ্ৰ হিন্দু সভ্যতাৰ সৈতে জড়িত 2টা কেন্দ্ৰ আৱিষ্কাৰ হৈছে ভাৰতৰ ভিতৰত আকৌ গুজৰাটত আটাইতকৈ বেছি কেন্দ্ৰ আৱিষ্কাৰ হৈছে এতিয়া হিন্দু সভ্যতাৰ সৈতে জড়িত কেইটামান উল্লেখযোগ্য কেন্দ্ৰ বা স্থানৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছো আমি কৈছোৱে যে 1400-1500 কেন্দ্ৰ বা স্থান আৱিষ্কাৰ হৈছে আটাইবোৰৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ নহয় মাত্ৰ তোমালোকৰ কিতাপত উল্লেখ থকা বিশেষ ঠাই বা কেন্দ্ৰ কেইটাৰ বিষয়ে মই আলোচনা কৰিবলৈ লৈছো প্ৰথমটো হৈছে হৰপ্পা তোমালোকৰ নিশ্চয় মনত আছে য'ত প্ৰথম খনন হৈছিল দয়াৰাম সাহানীয়ে কৰিছিল 1921 চনত এই হৰপ্পাত এটা বৃহৎ শস্যৰ ভঁৰাল উদ্ধাৰ হৈছে আন ঠাইতো শস্যৰ ভঁৰাল উদ্ধাৰ হৈছে কিন্তু হৰপ্পাৰ শস্যৰ ভঁৰালটো বিশেষভাৱে উল্লেখযোগ্য এইটো 169 ফুট দীঘল আৰু 135 ফুট বহল এটা বৃহৎ শস্যৰ ভঁৰাল হয়তো তেওঁলোকে যিবিলাক খেতি-বাতি কৰিছিল তাৰ পৰা উৎপাদন হোৱা কিছু সামগ্ৰী বা কিছু শস্য তেওঁলোকে ভৱিষ্যতৰ কাৰণে শস্যৰ ভঁৰালত সাঁচি ৰাখিছিল ইয়াৰ পিছতে মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত উদ্ধাৰ হৈছিল এই মহেঞ্জোদাৰোত খনন চলাইছিল তোমালোকে জানাই ৰাখাল দাস বেনাৰ্জীয়ে 1922 চনত এই মহেঞ্জোদাৰোত আৱিষ্কাৰ হোৱা আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটো হৈছে ৰাজহুৱা স্নানাগাৰ এটা বৃহৎ ৰাজহুৱা স্নানাগাৰ মহেঞ্জোদাৰোত উদ্ধাৰ হৈছিল এই ৰাজহুৱা স্নানাগাৰটোৰ বিষয়ে তোমালোকৰ কিতাপত আছে তোমালোকে পঢ়ি ল'বা তাৰ পিছত এটা নৰ্তকীৰ মূৰ্তি আৱিষ্কাৰ হৈছিল বস্তু ওজন কৰা কিছুমান সামগ্ৰী মহেঞ্জোদাৰোত উদ্ধাৰ হৈছিল আৰু লগতে পশুপতি মূৰ্তি এটা আৱিষ্কাৰ হৈছিল তাৰ পিছত মহেঞ্জোদাৰোৰ পৰা অলপ দূৰত চানহুদাৰটো হিন্দু সভ্যতাৰ লগত জড়িত বহু বস্তু উদ্ধাৰ হৈছে তাৰ পিছত আন এখন উল্লেখযোগ্য ঠাই হৈছে লোথাল গুজৰাটত ভাৰতৰ অন্তৰ্গত লোথাল এই কাৰণে উল্লেখযোগ্য যে ইয়াত চাউল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে আৰু ইয়াত এটা বন্দৰো আৱিষ্কাৰ হৈছিল হয়তো এই বন্দৰেদি তেওঁলোকে সাগৰীয় বাণিজ্য কৰিছিল হিন্দু সভ্যতাৰ লোকসকলে হিন্দু উপত্যকাৰ লোকসকলে হয়তো সাগৰীয় বাণিজ্য কৰিছিল এই বন্দৰৰ জৰিয়তে তাৰ পিছত কালিবাগান ৰাজস্থানৰ তাৰ পিছত বানাৱালী আছে হাৰিয়ানা ইয়াৰ লগতে আৰু বহু ঠাই আছে যিবিলাকত হিন্দু সভ্যতাৰ সৈতে জড়িত বিভিন্ন বস্তু আৱিষ্কাৰ হৈছে তোমালোকে বিভিন্ন কিতাপ পঢ়িলে সেইবিলাকৰ বিষয়ে ভালকৈ জানিব পাৰিবা লগতে তোমালোকৰ পাঠ্যপুথিত থকা হিন্দু সভ্যতা নামৰ পাঠটো ভালকৈ পঢ়ি ল'বা আমি ইয়াৰ পিছৰ ভিডিঅ'টোত হিন্দু সভ্যতাৰ সৈতে জড়িত অন্যান্য বিষয়সমূহ যেনে হিন্দু সভ্যতাৰ নগৰ কেনেকুৱা আছিল ঘৰবিলাক কেনেকুৱা আছিল খেতি-বাতি কি কৰিছিল বা হিন্দু সভ্যতানো কিয় পতন হ'ল এই বিষয়ে আলোচনা কৰিম